হাই গাইজ, কি খবৰ আপোনালোকৰ? মই এঞ্জেল গীতাঞ্জলীয়ে এটি যদি সপোনৰ মিঠা ঘৰ দেখাইছোঁ, আহকচোন চাব। হেল্ল' গাইজ, এয়া হৈছে আমাৰ সপোনৰ এটি দুটি মিঠা ঘৰ। মই যে দিছিলোঁ ইউটিউবত, এতিয়া আকৌ আৰম্ভ কৰিছোঁ আমি এই ঘৰটো সজাবলৈ। কেনেকৈ কি কৰি সজাম আপোনালোকক দেখাম। আৰু এয়া মোৰ কাষত আছে শেৱালি ফুলৰ গছ। ৰাতিপুৱাৰ সময়, এতিয়া সময় প্ৰায় 9:30 মান হৈছে। আৰু ৰাতিপুৱা শেৱালি ফুল বগা হৈ থাকে, একদম গোন্ধই মলমলাই থাকে। আকৌ জলকীয়া পুলি লগাইছোঁ, কেতিয়া ডাঙৰ হয় জানো। আৰু এই কোমোৰা গছ আছিলে, লাগিলে খালোঁ, এতিয়া মৰিছে। আৰু ইফালে এয়া শেৱালি ফুলৰ গছ। ডেক'ৰেশ্যন কি কৰিব, চিনটেক্সত পৰা জংঘল এয়া লাগি আছে, ল'ৰাকেইটাই চাফা কৰি আছে। আমাৰ ঘৰত এয়া কালাৰ দি আছে, মানে খাপৰিবোৰ পূৰা লেতেৰা হৈ যায়তো, বান্দৰ ইফালে বৰষুণে পূৰা লেতেৰা কৰি থৈ দিয়ে। সেয়া আৰম্ভ হৈ আছে কাম। ফুলনি বাৰীখন উকা হৈ আছে, এতিয়া ছিজন আহিছে ফুল ফুলাৰ। গোলাপ ফুলৰ সামান্য সেয়া অকণমানি চাইজ দেখাইছে। থোপা থোপাৰে ভৰি থকা সেই গোলাপ ফুলজোপাত কলি এটা মেলিছে। আৰু এয়া অসংখ্য কলি আহে দেই গছজোপাত। এজোপা হৈছে একদম বিলাতী বগৰী, বিৰাট ধুনীয়া। এতিয়া পকি গ'লে পূৰা, যদি মই এদিন মানে দেখিলোঁ সৰি পেলাই তলত পৰি আছিলে বগৰীটো, ইমানেই সোৱাদ টেষ্টি নহয়। কালাৰটো অলপ ব্ৰাউন কালাৰ নিচিনা হৈছিলে, বিৰাট ধুনীয়া বগৰীজোপা। বান্দৰৰ পৰা আমি খাবলৈ পাওঁ কিছু, বান্দৰে কিন্তু এই বগৰীজোপা ইমান নাখায়, কিয় জানো নাজানো। লগাইছোঁ জলকীয়া, ইফালে সেয়া নেমু গছত লগাইছোঁ নেমু গছ, ইফালে হালধি গছ লগাইছোঁ। ভাবিছোঁ এই গছজোপাত দেৱালী দিনা পূৰা লাইটিং কৰি দিম, দেখিবলৈ চাগে কেনেকুৱা লাগিব নাজানো। মই বোলে ভাবিছোঁ ভালেই লাগিব। নিশ্চয় কৈছিলে ডালবোৰ কটাই দিয়া, মই বোলো নাই নাকাটো, ইমান ধুনীয়া লাগিছে গছজোপা। নামটোৱে অৱশ্যে মই পাহৰিলোঁ দেই। আৰু কাষতে মোৰ এই গোঁসাই ঘৰ আছে এয়া। তাৰপিছত মানে কি, ডাল বেছি থাকিলে লাইটিং কৰি দিলে বিৰাট এটা শ্ব' আহে, ধুনীয়া আহিব। সেইকাৰণে গছজোপা ৰাখি থৈছোঁ। আছিলে মোৰ ল'ৰাটোৱে খেলা বল, হাজিৰা মানুহজন আহিছিলে, তেওঁক লগাই থৈছিলে, কটালোঁ, কাটি মেলি ইয়াত একদম বনাই থৈ দিছোঁ। আৰু গছজোপা কিমানেই ধুনীয়া লাগিছে, কিন্তু ইয়াত বহুত কলি হয়, অসংখ্য। আমি খাব নাপাওঁ, চব বান্দৰে ছিঙি খাই শেষ কৰে। এই মই একচুৱেলি সজাবৰ কাৰণে গছজোপা ৰাখি থৈছোঁ, আৰু দেখিবলৈও ভাল লাগিছে। আৰু এনেকুৱা কৰোঁ কিবা হেৰি সজাইছোঁ। মোৰ বিয়াত দিয়া হা, তাৰপিছত এতিয়া ভাবিলোঁ এইটো এনেকৈ সজাই দিওঁ, সেয়া আৰু। তেতিয়াহ'লে আজিলৈ আহোঁ, অ'কে বাই বাই বাই, টাটা।